প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি মই মেট্ৰিক পৰীক্ষাত আহিব পৰা 10টা ট্ৰান্সলেশ্যন লৈ আলোচনা কৰিম। এই 10টা বৰ্ডত দেখিবলৈ পোৱা 1 নম্বৰ হ'ল পৃথিৱীখন ঘূৰণীয়া। এইটোৰ অসমীয়া কি হ'ব? পৃথিৱীখন ঘূৰণীয়া। ইয়াত হ'ব দ্য আৰ্থ ইজ ৰাউণ্ড। পৃথিৱী ইংলিছ দ্য আৰ্থ, earth is round. পৃথিৱীখন ঘূৰণীয়া, ইয়াৰ ইংলিছ হ'ল দ্য আৰ্থ ইজ ৰাউণ্ড। ছেকেণ্ডটো, এতিয়া বৰষুণ দি আছে। এতিয়া ইংলিছ নাও, বৰষুণ ইংলিছ ৰেইন, দি আছে ইজ ৰেইনিং। তেনেহ'লে এইটো হ'ব ইট ইজ ৰেইনিং নাও। It is raining. Now. এতিয়া বৰষুণ দি আছে। It is raining now. 3 নম্বৰ, আজি ৰাতি বৰষুণ দিব পাৰে। আজি ৰাতিৰ ইংলিছৰ tonight বৰষুণ rain দিব পাৰে, may rain। তেনেহ'লে কি হ'ব? It may rain tonight. It may rain tonight. It may rain tonight. আজি ৰাতি বৰষুণ দিব পাৰে। বুঢ়া মানুহজন বৰ লাহে লাহে খোজ কাঢ়ে। বুঢ়া মানুহজনৰ ইংৰাজী হ'ল দ্য অল্ড মেন। বৰ ইংলিছ হ'ল ভেৰি, লাহে লাহে, শ্ল'লি। খোজ কাঢ়াৰ ইংলিছ হ'ল ৱাক। তেনেহ'লে এইটো কি হ'ব? দ্য অল্ড মেন, দ্য OLD, old man walks very slowly. The old man walks very slowly. বুঢ়া মানুহজন বৰ লাহে লাহে খোজ কাঢ়ে। সোণ এবিধ মূল্যৱান ধাতু। সোণৰ ইংলিছ গোল্ড। এবিধ হ'ল মূল্যৱান প্ৰেচিয়াছ ধাতু, মেটেল। তেনেহ'লে কি হ'ব? gold is a precious, precious, precious metal, metal. Gold is a precious metal. সোণ এবিধ মূল্যৱান ধাতু। অনুগ্ৰহ কৰি তেওঁক দুৱাৰখন খুলিব কোৱা। অনুগ্ৰহ ইংলিছ প্লিজ। অনুগ্ৰহ কৰি তেওঁক দুৱাৰখন, ডোৰ, খুলিব কোৱা। টু অপেন দ্য ডোৰ। তাহলে অনুগ্ৰহ প্লিজ, ইয়াৰ অসমীয়াটো হ'ব প্লিজ। টেল হিম, আস্ক হিম, এটা দিলে হয়। টু ওপেন দ্য ডোর, প্লিজ টেল হিম টু ওপেন দ্য ডোর। অনুগ্ৰহ কৰি দুৱাৰখন খুলিব কোৱা। প্লিজ টেল হিম টু ওপেন দ্য ডোৰ। এইখন কিতাপ মোৰ আৰু সৌখন কিতাপ তোমাৰ। 7 নম্বৰটা আছে, এইখন কিতাপ মোৰ আৰু সৌখন কিতাপ তোমাৰ। এইখন দিস ইজ কিতাপ, বুক, মোৰ, মাই আৰু এন, সৌখন, ডেট।
কিতাপ আকৌ বুক তোমাৰ yours তেনেহ'লে এইটো কি হ'ব ইয়াত হ'ব this book is mine this book is mine এইখন কিতাপ মোৰ আৰু আছে and সকল that book is yours this book is mine and that book is yours এইখন কিতাপ মোৰ আৰু সকল কিতাপ তোমাৰ তুমি হাতিব নোৱাৰাৰ নিচে নাই তুমি ইংলিশ ইউ হাতিব সুইমিং নোৱাৰাৰ নিচে নাই লিটিল সুইমিং দিলে হ'ব তেনেহ'লে কি হ'ব ইউ মানে তুমি ইউ নো ANOW you know little LITTL little swimming you know little swimming তুমি সাঁতুৰিব নোৱাৰাৰ নিচিনাই 9 নম্বৰটা হ'ল মই নহালৈকে তুমি ৰবা নহালৈকে until মই ইংলিশ আই তুমি ৰবা ইউ ৱেইট তেনেহ'লে এইটো হ'ব আগত তুমি ৰবা ৱেইট until I return you wait until I return মই নহালৈকে তুমি ৰবা শেষৰটো আছে 10 নম্বৰটো হ'ল সীতা এজনী মেধাৱী ছোৱালী সীতাই এজনী এ হ'ব নালে এন হ'ব মেধাৱী intelligent ছোৱালী girl তেনেহ'লে কি হ'ব Sita is an intelligent girl Sita is an intelligent girl Sita is an intelligent girl. Sita এজনী মেধাৱী ছোৱালী Thank you watching for my video. তোমালোকে যদি ভিডিওটো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব Thank you.